Hi, myself Junaru. You are watching PCB. আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিম। সো ইয়াত আমি দেখিছো কি এলকহলৰ ভৌতিক ধৰ্ম ফিজিক্যাল প্ৰপাৰ্টিজ অফ এলকহল। তো ইয়াৰ পৰা আমাৰ কি বোৰ্ড এক্সামত কোশ্চেন হয়, ইভেন কি আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং তো ইয়াৰ পৰা কোশ্চেন হয়। এলকহলৰ আমাৰ ভৌতিক ধৰ্ম বুলিলে সাধাৰণতে আমি ইয়াত কি কৰিম, গলনাঙ্ক আৰু কি উতলাঙ্ক আৰু কি কৰিম, আমি দ্ৰৱণীয়তাৰ কথা কৰিম। উতলাঙ্ক আৰু কি দ্ৰৱণীয়তা, এই দুটোর কথা আমি ডিসকাস করিম। এক নম্বর সাপোজ আমি দেখি উতলাঙ্ক, দুই নম্বর কি দ্রবণীয়তা। উতলাঙ্ক মানে এলকহলক উত্তপ্ত কৰিলে আমাৰ কিমান ডিগ্ৰী সেলসিয়াছত এইবিলাক উতলিবলৈ আৰম্ভ কৰিব, তাকে আমি কওঁ উতলাঙ্ক বুলি কওঁ। এতিয়া আমাক কোশ্চেন দিব, ইয়াৰ পৰা এনেকুৱা 4-5টা এলকহল দিয়া থাকিব, এইবিলাক কমকে উতলাঙ্ক ঊৰ্ধ্বক্ৰম বা অধক্ৰমত আমাক সজাব লাগে। এতিয়া আমি কেনেকৈ জানিম কোনটোৰ বেছি হ'ব কোনটোৰ কম হ'ব? তো জানাৰ কাৰণে আমাক এইটো জানিব লাগিব যে এলকহলত যদি কাৰ্বনৰ সংখ্যা বাঢ়ি যায় তেনেহলে উতলাঙ্ক বাঢ়ি যাব। তাৰ মানে আমি এনেকৈ ক'ব পাৰি যে এলকহলত কাৰ্বনৰ সংখ্যা যিমানে বাঢ়ি যাব এলকহলত উতলাঙ্ক সিমানে বাঢ়ি যাব। ইয়াত আমি এক্সাম্পল লওঁ। সাপোজ কি আছে আমাৰ CH3OH, এইটো এটা এলকহল। আমি জানো হাইড্ৰকাৰ্বনৰ লগত OH গ্ৰুপ থাকিলে তাক আমি কি কওঁ, এলকহল বুলি কওঁ। তো নেক্সট এটা এলকহল লওঁ আমি CH2OH, আৰু এটা লওঁ আমি CH2OH। চাৰিটা আমি এক্সাম্পল লৈ আছো কি চাৰিটা ইয়াত এলকহল আছে। এতিয়া উতলাঙ্ক কাৰ বেছি হ'ব? তো অলপ আগত আমি কি ক'লো যে এলকহলত কাৰ্বনৰ সংখ্যা যাৰ বেছি হ'ব তাৰ উতলাঙ্ক বেছি। তো এইটো এলকহলত কাৰ্বন কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা। এইটো তিনিটা, ইয়াত দুটা, ইয়াত এটা। তো গতিকে উতলাঙ্ক কাৰ বেছি হ'ব? ইয়াৰ। তাতকৈ ইয়াৰ অলপ কম, ইয়াৰ আৰু কম, ইয়াৰ আৰু কম। তো এইটো হ'ল কি আমাৰ এলকহলৰ উতলাঙ্কত ঊৰ্ধ্বক্ৰম, না সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছে। তো এইটো এটা আমি কনচেপ্ট পালো যে এলকহলত কি হয়, আমাৰ কাৰ্বনৰ সংখ্যা যিমানে বাঢ়িব উতলাঙ্ক সিমানে বাঢ়ি যায়। তো আমি বেলেগ এটা এক্সাম্পল লওঁ। সাপোজ আছে আমাৰ কি OH, না আৰু এটা আমি এক্সাম্পল লওঁ। এই তিনটা আমাৰ এলকহল আছে। এইবাৰ কি হয়, আমাৰ গলনাঙ্ক আৰু উতলাঙ্ক কাৰ বেছি হ'ব এইটো আমাক লাগে। কি আমাৰ উতলাঙ্ক কাৰ বেছি? দ্ৰৱণীয়তা আমি পিছত কৰি আছো, প্ৰথমে আমি উতলাঙ্কৰ বিষয়ে কৰিম না। তো কি হয়, আমাৰ উতলাঙ্ক এইবাৰ কাৰ বেছি হ'ব? সো আমি তো অলপ আগত ক'লো যে কি এলকহলত যিটো কাৰ্বন পৰমাণুৰ সংখ্যা বেছি হ'ব তাৰ উতলাঙ্ক বেছি হ'ব। এতিয়া চাওক, এটা, দুটা, তিনিটা, চাৰিটা কাৰ্বন, এটা, দুটা, তিনিটা, চাৰিটা, এটা, দুটা, তিনিটা, চাৰিটা। প্ৰতিটো এলকহলতে কাৰ্বন কেইটা আছে? আমাৰ 4টা আছে। তেনেহ'লে তো আমাৰ আগৰ নিয়মটো নহয় আমাৰ, কাৰণ আমি আগৰ নিয়মত কৈছিলো যিমানে কাৰ্বনৰ সংখ্যা বাঢ়িব উতলাঙ্ক সিমানে বাঢ়ি যাব। কিন্তু ইয়াতো কাৰ্বনৰ সংখ্যা সেম আছে। তো যদি কাৰ্বনৰ সংখ্যা একে থাকে তেনেহ'লে আমাক দেখিব লাগিব এলকহলটোত কোনটোৰ শাখাৰ সংখ্যা বেছি। যিটো শাখা শৃংখল মানে কাৰ্বনৰ শৃংখলৰ সংখ্যা বাঢ়ি যাব সেইটোৰ উতলাঙ্ক কম হ'ব। কেতিয়া? যেতিয়া আমাৰ কি হয়, কাৰ্বনৰ সংখ্যা একে থাকে। এতিয়া চোৱা, ইয়াত কেইটা শাখা আছে? দুটা। ইয়াত এটা, ইয়াত এটাও নাই। তো গতিকে উতলাঙ্ক কাৰ বেছি হ'ব? ইয়াৰ বেছি। তাৰ মানে কি বুজা গ'ল যে কাৰ্বন শৃংখলত শাখাৰ সংখ্যা যিমানে বাঢ়ি যায় উতলাঙ্ক সিমানে কমি যায় যদি আমাৰ এলকহলটোত কাৰ্বনৰ সংখ্যা একে থাকে। তো এই দুটা বললাম আমি কি উতলাঙ্কৰ ওপৰত। নেক্সট আমি কৰিম কি দ্ৰৱণীয়তা। এতিয়া দ্ৰৱণীয়তা মানে কি? ইয়াত দ্ৰৱণীয়তা মানে হ'ল যে এলকহল বিলাক পানীত আমাৰ দ্ৰৱিত হ'ব পাৰে। কি হ'ব পাৰে? কাৰণ এলকহলত কি আছে, আমাৰ হাইড্ৰজেন বান্ধনি আছে, আৰু যিবিলাক যৌগত হাইড্ৰজেন বান্ধনি থাকে সেইবিলাক যৌগ সহজে কি আমাৰ পানীৰ লগত বিক্ৰিয়া কৰি দ্ৰৱিত হ'ব পাৰে। এই দ্ৰৱণীয়তা নিৰ্ভৰ কৰিব কাৰ ওপৰত? এই এলকহলৰ যে ভৰ আছে ভৰৰ ওপৰত। এলকহলৰ আণৱিক ভৰ যিমানে বাঢ়ি যাব, মনত ৰাখিব লাগিব আমাক, এলকহলৰ আণৱিক ভৰ যিমানে বাঢ়ি যাব দ্ৰৱণীয়তা সিমানে কমিব। সাপোজ আমাৰ এইটো আছে CH2, এইটো এটা এলকহল। আমি এক্সাম্পল লৈছো 4টা। এইটো আমাৰ এলকহল, এইটো এটা, এইটো এটা, এইটো 4টা এলকহল আছে। তো আমি কি ক'লো যে এলকহলৰ আণৱিক ভৰ যিমানে বাঢ়িব দ্ৰৱণীয়তা সিমানে কমিব। এতিয়া আণৱিক ভৰ মানে কি? যিমানে কাৰ্বনৰ সংখ্যা বাঢ়িব ভৰো কিমান অবভিয়াছলি বাঢ়ি যাব। তো গতিকে এই ক্ষেত্ৰত আণৱিক ভৰ কাৰ বেছি? ইয়াৰ বেছি। তো আটাইতকৈ কম কাৰ? ইয়াৰ, কাৰণ ইয়াত এটা কাৰ্বন আছে। তো আমি কি ক'লো আণৱিক ভৰ যিমানে বাঢ়িব দ্ৰৱণীয়তা সিমানে কমিব। ইয়াৰ দ্ৰৱণীয়তা আটাইতকৈ কম হ'ব, আৰু আণৱিক ভৰ যাৰ কম হ'ব তাৰ দ্ৰৱণীয়তা বেছি।
ইয়াৰ কম গতিকে ইয়াৰ বেছি তো এইটো হ'ব আমাৰ কি হয় এলকহলৰ দ্ৰৱণীয়তা ঊৰ্ধ্ব ক্ৰম মানে যাৰ ভৰ কম তার দ্রবণীয়তা বেশি তো ঠিক আছে নেক্সট আমি এটা एग्जांपल নেব CH3 CH2 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 OH হ্যাঁ CH3 CH OH CH2 CH2 তো আমি অলপ আগত বলকে আণবিক ভর যিমানে বাড়িব সিমানে কি আমাৰ কমিব না দ্ৰৱণীয়তা কমিব মানে কাৰ্বনৰ সংখ্যা যিমানে বাড়িব দ্ৰৱণীয়তা সিমানে কমি যাব কিন্তু এইবাৰ চোৱা এই এলকহল কেইটাত কাৰ্বনৰ সংখ্যা কি আছে আমাৰ তিনিটা ঠিক কিমান একে আছে ইয়াতো চাৰিটা কাৰ্বন ইয়াতো চাৰিটা ইয়াতো চাৰিটা তেনেহলে আকৌ আমাৰ শাখাৰ ওপৰত যাব লাগিব যেটো কাৰ্বন শৃংখলাৰ শাখাৰ সংখ্যা বেছি হ'ব তাৰ দ্ৰৱণীয়তা বেছি হ'ব আগৰটোৰ উল্টা তো গতিকে শাখাৰ সংখ্যা কাৰ বেছি সো আমি এইটো এনে কৰি দিব লাগিব ইয়াত এটা শাখা শৃংখল বনাই দিব প্রতিটো আমাৰ কি আছে চাৰিটা কাৰ্বন আছে তো যদি চাৰিটা কাৰ্বন থাকে আমি অলপ আগত কইলো কি মানে দ্ৰৱণীয়তা যে যিমানে কাৰ্বনৰ মানে এলকহলৰ আণবিক ভৰ বাঢ়িব দ্ৰৱণীয়তা সিমানে কমিব কিন্তু তিনিটা এলকহলৰ আমাৰ আণবিক ভৰ সেম আছে মানে কাৰ্বনৰ সংখ্যা একে আছে আৰু হাইড্ৰোজেন বাকি সবে একে আছে তো তেতিয়া আমাক দেখিবলৈ পাব যাৰ শাখাৰ সংখ্যা বাঢ়িব তাৰ আমাৰ দ্ৰৱণীয়তা বাঢ়িব ইয়াৰ শাখাৰ সংখ্যা বেছি গতিকে ইয়াৰ দ্ৰৱণীয়তা বেছি মানে উতলাংকৰ একেবাৰে বিপৰীত উতলাংকত আমি কি পালো যে যিমানে কাৰ্বনৰ সংখ্যা বাঢ়ি যাব উতলাংক সিমানে বাঢ়ি যাব আৰু যিমানে শাখাৰ সংখ্যা কমিব উতলাংক বাঢ়িব আৰু যিমানে শাখাৰ সংখ্যা বাঢ়িব উতলাংক কমিব বুলি আমি এনেকৈ কৈছো তাৰ পিছত দ্ৰৱণীয়তা কি আমাৰ যিমানে আণবিক ভৰ বাঢ়িব দ্ৰৱণীয়তা কমিব বা যিমানে কাৰ্বনৰ সংখ্যা বাঢ়িব দ্ৰৱণীয়তা কমিব তাৰ পিছত পালো কাৰ্বনৰ সংখ্যা যদি একে থাকে যাৰ শাখাৰ সংখ্যা বাঢ়িব তার কি হবো আমার দ্রবণীয়তা বাড়িব তো এইখিনি হল আমার কি এলকহলৰ ভৌতিক ধৰ্ম ইয়াত আমি এটা কোশ্চেন লিখিছো কি হাইড্ৰকাৰ্বনৰ তুলনাত এলকহলৰ দ্ৰৱণীয়তা পানীত বেছি কাৰণ ব্যাখ্যা কৰা ভেরি ইম্পর্টেন্ট কোশ্চেনটো এক্সামত কেইবাবাৰো আমাৰ আহিছিল না কৈছে কি হাইড্ৰকাৰ্বনৰ তুলনাত এলকহলৰ দ্ৰৱণীয়তা পানীত বেছি কিয় হাইড্ৰকাৰ্বন মানে কি কাৰ্বন আৰু হাইড্ৰোজেন যদি থাকে তাক আমি কি কম হাইড্ৰকাৰ্বন সাপোজ কি আছে আমাৰ এটা CH4 এটা এটা কি হাইড্ৰকাৰ্বন আমি জানো কাৰ্বন আৰু হাইড্ৰোজেনৰ দ্বাৰা যিবিলাক যৌগ সৃষ্টি হয় তাক আমি কওঁ হাইড্ৰকাৰ্বন আকৌ হাইড্ৰকাৰ্বনৰ পৰা হাইড্ৰোজেন পৰমাণু OH মূলকৰ দ্বাৰা প্ৰতিস্থাপন কৰিলে তাকে আমি কিছু এলকহল বুলি কৈছো না এতিয়া এই হাইড্ৰকাৰ্বনৰ পৰা এটা হাইড্ৰোজেন আমি আঁতৰাই দিলো যিকিনে তিনটা হল কিন্তু এই হাইড্ৰোজেনৰ ঠাইত আমি কি দিছো OH তো এইটো হল হাইড্ৰকাৰ্বন আৰু এই হাইড্ৰকাৰ্বনৰ এটা হল আমাৰ এলকহল এতিয়া যদি কোৱা হয় এই দুটাৰ দ্ৰৱণীয়তা আমি কাৰ বেছি বুলি কলো এলকহলৰ বেছি তো এইটো হল এলকহল এটা হল হাইড্ৰকাৰ্বন ইয়াৰে এলকহল বনাই লৈছে এটা কিয় বেছি না এই এলকহলৰ দ্ৰৱণীয়তা কি কৈছে আমাৰ হাইড্ৰকাৰ্বনৰ তুলনাত এলকহলৰ দ্ৰৱণীয়তা পানীত বেছি মানে এই এলকহলটা পানীত বেছি পৰিমাণে মিহলি হ'ব আমাৰ হাইড্ৰকাৰ্বনটো কম পৰিমাণে মিহলি হ'ব কাৰণটো হল কি আমাৰ আমি হাইড্ৰোজেন বান্ধনীৰ বিষয়ে আমি ক্লাস 11 ত পঢ়িছো হাইড্ৰোজেন বান্ধনী মানে কি আছে হাইড্ৰোজেন যদি আমাৰ অক্সিজেন ফ্লোরিন আৰু নাইট্ৰোজেন এই কেইটাৰ লগত বান্ধনী সৃষ্টি কৰে তাক আমি নাম দিছিলো কি হাইড্ৰোজেন বান্ধনী তো আমাৰ কি আছে অক্সিজেন আৰু O আৰু H আছে গতিকে হাইড্ৰোজেন বান্ধনী আছে এই হাইড্ৰোজেন বান্ধনী নাই হাইড্ৰোজেন ঠিক আছে কিন্তু অক্সিজেন ফ্লোরিন নাইট্ৰোজেন এটাও নাই তো গতিকে আমি কি ক'ব পাৰি এলকহলত হাইড্ৰোজেন বান্ধনী আছে আৰু যিবিলাক যৌগত হাইড্ৰোজেন বান্ধনী আছে সেইবিলাক যৌগ পানীৰ লগত সহজে আমাৰ হাইড্ৰোজেন বান্ধনী সৃষ্টি কৰি দ্ৰৱীভূত হ'ব পাৰে আৰু যিবিলাকত হাইড্ৰোজেন বান্ধনী নাই ইমান সহজে আমাৰ কি পানীৰ লগত দ্ৰৱীভূত হ'ব নোৱাৰে তো গতিকে যেহেতু আমাৰ কি এলকহলত কি আছে আমাৰ হাইড্ৰোজেন বান্ধনী আছে আৰু ইহঁতে কি পানীৰ লগত হাইড্ৰোজেন বান্ধনী সৃষ্টি কৰিব পাৰে কিন্তু হাইড্ৰকাৰ্বনত কোনো হাইড্ৰোজেন বান্ধনী সৃষ্টি নহয় যাৰ কাৰণে এলকহল হাইড্ৰকাৰ্বনৰ তুলনাত এলকহলৰ দ্ৰৱণীয়তা পানীত বেছি এইখিনি ক'লে আমাৰ ইয়াৰ এনসাৰখিনি হৈ যাব নেক্সট এটা আমি হেডিং দিছো কি এলকহলৰ এসিডীয় ধৰ্ম এসিডিক নেচাৰ অফ এলকহল ভেরি ইম্পৰ্টেন্ট টপিকস ইয়াৰ পৰা বোৰ্ড এক্সামত কোশ্চেন আহে ইভেন কি আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং ইয়াৰ পৰা কোশ্চেন সোধে আৰু আমাৰ ইয়াৰ কনসেপ্ট ক্লিয়াৰ থাকিলে আমি যিকোনো এলকহলৰ এসিডিক ধৰ্ম আমি সহজে উলিয়াব পাৰোঁ এসিডিক ধৰ্ম দেখাৰ কাৰণ এলকহল বিলাক কিয় এসিডীয় ধৰ্ম দেখে এলকহলত আমাৰ কি আছে OH গ্ৰুপ আছে আৰু এই OH গ্ৰুপৰ মাজত এটা কি বান্ধনী আছে আৰু এই বান্ধনীটো কি হয় আমাৰ ধ্ৰুৱীয় হয়
ধ্রুবীয় বান্ধনী হওয়ার কারণে যদি কি করে আমার অ্যাসিডীয় ধর্ম দেখায়। তো ধ্রুবীয় মানে কি, আমি জানো এই অক্সিজেনের কি বিদ্যুৎ ঋণাত্মকতা বেশি, আমি জানো পর্যাপ্ত তালিকাত আটাতকে ফ্লোরিনের বেশি, তারপর অক্সিজেনের অলপ কম, তারপর নাইট্রোজেন, মানে এইকেইটার বিদ্যুৎ ঋণাত্মকতা আটাইতকৈ বেশি। বিদ্যুৎ ঋণাত্মকতা ফার্স্ট ইয়াৰত পঢ়িছিলো আমি যে বিদ্যুৎ ঋণাত্মকতা হল মৌল এটাই কি কৰে, ইয়াত যিবিলাক ইলেক্ট্ৰন বান্ধনীত ভাগ বতৰা কৰি থাকে এই ইলেক্ট্ৰন বিলাকক নিজৰ ফালে আকৰ্ষণ কৰে। কিন্তু অক্সিজেনৰ বিদ্যুৎ ঋণাত্মকতা কিমান, হাইড্ৰোজেনতকৈ বেছি, গতিকে ই ইয়াৰ ইলেক্ট্ৰনটো ইফালে টানিব আৰু যোনে ইলেক্ট্ৰন লাগে কি হয় মাইনাছ, আৰু এইটো কি হ'ব প্লাছ। আৰু প্লাছ আৰু মাইনাছ সৃষ্টি যদি হয় তাক আমি দ্বিমেৰু বুলি কওঁ, আৰু যিবিলাক বান্ধনীত দ্বিমেৰু হয় এই গোটেইবিলাক কি আমাৰ ধ্ৰুৱীয় হয়। তো গতিকে আমাৰ OH বান্ধনীটো আমি কি ক'ব পাৰি, ধ্ৰুৱীয় বুলি ক'ব পাৰি। এই যে আমাৰ এলকহলত থকা OH বান্ধনী ধ্ৰুৱীয় হোৱাৰ কাৰণে এলকহল বিলাক কি ধৰ্ম দেখায়, এসিডীয় ধৰ্ম দেখায়। কাৰণ যেতিয়াই ধ্ৰুৱীয় হ'ব ইয়াৰ ইলেক্ট্ৰনটো ই লৈ ল'ব, তো হাইড্ৰোজেন কি প্লাছ হিচাপে আহিব। প্লাছ মানে কি প্ৰটন, আমি জানো প্ৰটন ত্যাগ কৰিলে তাক আমি কি কওঁ এসিড বুলি কওঁ। সেইকাৰণে এলকহল কি দেখা আমাৰ এসিডিক ধৰ্ম বা এসিডীয় ধৰ্ম দেখায়। এতিয়া কথা হ'ল আমি এলকহল পাইছো প্ৰাইমাৰী এলকহল, সেকেন্ডাৰী এলকহল, টাৰ্চিয়াৰী এলকহল। তো এইবিলাকৰ ভিতৰত কাৰ এসিডীয় ধৰ্ম আটাইতকৈ বেছি। তো আমি এটা এলকহল লিখি ROH, এটা আমাৰ হ'ল কি প্ৰাইমাৰী এলকহল। এইবিলাক আমি শ্ৰেণী বিভাজন কৰিছো, মানে OH গ্ৰুপৰ লগত ডাইৰেক্ট এটা কাৰ্বন সংযুক্ত হৈ থাকিলে তাক আমি কৈছিলো প্ৰাইমাৰী এলকহল। তো সেকেন্ড এটা আমি লিখি, এটা হ'ব আমাৰ কি সেকেন্ডাৰী এলকহল। কিয় সেকেন্ডাৰী এলকহল, আমি পঢ়িছিলো কি যে যিটো কাৰ্বনত OH গ্ৰুপ থাকিব তাৰ লগত যদি আৰু দুটা কাৰ্বন ডাইৰেক্ট সংযুক্ত হৈ থাকে তাক কোৱা হৈছে কি সেকেন্ডাৰী এলকহল। আর বিলাক কি আছিল আমাৰ এলকাইল গ্ৰুপ CH3 CH3 CH2 এনেকুৱা আগৰ ভিডিওতে আমি এইবিলাক পঢ়িছো। বা আৰু এটা আমাৰ এলকহল আছে কি টাৰ্চিয়াৰী এলকহল OH। তো যিটো কাৰ্বন OH গ্ৰুপ থাকিব তাৰ লগত যদি আৰু তিনিটা কাৰ্বন ডাইৰেক্ট সংযুক্ত হৈ থাকে তাক কি কোৱা হৈছে টাৰ্চিয়াৰী এলকহল বুলি কোৱা হৈছে। এইবাৰ এই তিনিটা এলকহল আছে, এতিয়া যদি কোৱা হয় যে এইকেইটাৰ ভিতৰত কাৰ আমাৰ এসিডীয় ধৰ্ম বেছি, তো দেখা গৈছে এসিডীয় ধৰ্ম কাৰ বেছি হয়, প্ৰাইমাৰী এলকহলৰ হয় আটাইতকৈ বেছি, তাৰপিছত সেকেন্ডাৰী এলকহল, তাৰপিছত কি আমাৰ টাৰ্চিয়াৰী এলকহল। সাপোজ আমি এটা এক্সাম্পল ল'ব যদি যাওঁ CH3 CH2 OH, CH3 CH CH3 CH3 COH CH3 CH3 এইকেইটা আমাৰ এলকহল আছে। এই আমাৰ কি হয় OH গ্ৰুপটো এই কাৰ্বনৰ লগত সংযুক্ত হৈ আছে আৰু এই কাৰ্বনৰ লগত এটা কাৰ্বন ডাইৰেক্টলি সংযুক্ত হৈ আছে, গতিকে এটা কি নহয় প্ৰাইমাৰী এলকহল। এইখিনি মানে আমাৰ এইখিনি আৰু OH ঠিক আছে প্ৰাইমাৰী এলকহল। এবার এইটো আমাৰ এইখিনি ঠিক আছে, এইটো R আৰু এইটো R, এইটো বুজাইছে R। তো এটা আমাৰ কি সেকেন্ডাৰী এলকহল। OH গ্ৰুপ এইটো এটা আর এইটো এটা আর এইটো এটা, তো এটা কি আমাৰ টাৰ্চিয়াৰী এলকহল। তো কাৰ আমাৰ কি হ'ব এসিডীয় ধৰ্ম বেছি হ'ব, ইয়াৰ এসিডীয় ধৰ্ম আটাইতকৈ বেছি, তাতকৈ ইয়াত কম আৰু ইয়াত আটাইতকৈ কম। তো ইয়াৰ পৰা কোৱেশ্চনবিলাক এনেকুৱা আহিব আমাৰ যে তিনিটা চাৰিটা মান এলকহল আমাৰ কি উল্টাকৈ দিয়া থাকিব, ইয়াক আমাৰ এসিডিক ধৰ্মৰ কি হয় ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাব হ'ব। তো এইটো কি বুজাইছে আমাৰ এলকহলৰ কি এসিডীয় ধৰ্মৰ কি অধক্ৰম, মানে ডাঙৰৰ পৰা সৰুলৈকে ডাঙৰৰ পৰা সৰুলৈকে সজোৱা আছে। এতিয়া কথা হ'ল কিয় আমাৰ কি হয় প্ৰাইমাৰী এলকহলৰ এসিডীয় ধৰ্ম বেছি বা সেকেন্ডারি কিয় কম, টার্সিয়ারি আৰু কিয় কম। তো আমি জানো যে কি হয় আমাৰ যে এলকহলৰ এসিডীয় ধৰ্ম নিৰ্ভৰ কৰি আছে মেইনলি আমাৰ কি হয় যে OH যে ধ্ৰুৱীয় বান্ধনী আছে তাৰ ওপৰত। তো যোনে আমাৰ সহজে প্ৰটন ত্যাগ কৰিব পাৰে সেই এলকহল এসিডীয় ধৰ্ম বেছি দেখাব। আমি জানো যে প্ৰটন ত্যাগ কৰিলে কি আমাৰ এসিডীয় ধৰ্ম দেখায়, H+ যোনে ত্যাগ কৰিব পাৰে তাৰ এসিডীয় ধৰ্ম আছে, আৰু যোনে যিমান বেছি সহজে ত্যাগ কৰিব পাৰিব তাৰ সিমানে এসিডীয় ধৰ্ম বেছি হ'ব। তো প্ৰাইমাৰী এলকহলৰ বেছি কিয়, সাপোজ এইটো লো আছে না, এইটো আমাৰ কি প্ৰাইমাৰী এলকহল হৈছে। তো এতিয়া চোৱা এই বান্ধনীটো আমাৰ কি আছে ধ্ৰুৱীয় বান্ধনী। এই যে আমাৰ এই বাকি CH3 বিলাক যে আছে না, R বিলাক যে আছে এইবিলাক কি আমাৰ ইলেক্ট্ৰন দাতা না, এইবিলাকক কি কোৱা হয় ইলেক্ট্ৰন দাতা গ্ৰুপ বুলি কোৱা হয়। মানে যিবিলাক R থাকিব এইবিলাক কোৱা হয় ইলেক্ট্ৰন দাতা। তো এইটো আমাৰ কি R, এইটো ইলেক্ট্ৰন দাতা। ইলেক্ট্ৰন কাক লাগে এতিয়া অক্সিজেনক ইলেক্ট্ৰন লাগে, যাৰ পৰা এই হাইড্ৰোজেনৰ পৰা ইলেক্ট্ৰন ল'ব বিচাৰে। তো ইয়াত এটা ইলেক্ট্ৰন দাতা আছে না, তো ইয়াত কেইটা আছে সাপোজ CH3,
এই বান্ধনীটা আমি এনে কৰি ইয়াত আমাৰ ইলেক্ট্ৰন দাতা দুটা আছে তো এইবাৰ চোৱা এই অক্সিজেনক দুজনে ইলেক্ট্ৰন দি আছে আৰু এই অক্সিজেনক এটা কাৰ্বনে ইলেক্ট্ৰন দি আছে তো ইলেক্ট্ৰন লোৱাৰ চাহিদা কাৰ বেছি হ'ব ইয়াৰ নে ইয়াৰ ই অলৰেডি কেমা দুটাৰ পৰা ইলেক্ট্ৰন লৈ আছে ই এটাৰ পৰা লৈ আছে তো গতিকে ইয়াৰ চাহিদা বেছি হ'ব আৰু ইলেক্ট্ৰন ল'বলৈ আকৌ সাপোজ এইটো আমি ধৰি লওঁ CH3 COH CH3 CH3 এই অক্সিজেনক তিনটা কার্বনে আমার আরে ইলেকট্রন দিয়েছে এটা দুটো তিনটা তো তিনজনে ইলেকট্রন দিয়ে আছে গতিকে ইয়াত ইলেকট্রনের যে চাহিদা অলপ কমে যাব এই অক্সিজেনের ইলেকট্রন হাইড্রোজেনের পৰা গ্রহণ করার চাহিদাটা অলপ কি কমিব কারণ অলরেডি তিনজনে ইয়াত ইলেকট্রন দিয়ে আছে ইয়াক আকৌ কি দুজনে দিয়ে আছে তো গতিকে ইয়াৰ অলপ বাঢ়িব ইলেকট্রন গ্রহণ করার চাহিদা কিন্তু এই অক্সিজেনক কেইটা কার্বনে দিয়ে আছে এটা কার্বনে দিয়ে আছে গতিকে ইয়াৰ ইলেকট্রন লোৱাৰ চাহিদা বাঢ়িব ইয়াৰ পৰা তো ল'বই বাকি এটা কার পৰা ল'ব বিচাৰিব খুজিব আমাৰ হাইড্ৰোজেনৰ পৰা খুজিব তো যেতিয়া হাইড্ৰোজেনৰ পৰা ইলেকট্রন খুজিব হাইড্ৰোজেন ইলেকট্রন দি দিব আৰু হাইড্ৰোজেন ইলেকট্রন ইয়াক দি দিয়ে ইটো নেগেটিভ হ'ব ই কি হ'ব মা পজিটিভ হ'ব আৰু পজিটিভ হলে সোনকালে পজিটিভ হৈ আছে সোনকালে পজিটিভ ত্যাগ কৰিব তো গতিকে ইয়াৰ এচিডীয় ধৰ্ম কিবা বহুত বেছি হয় তো সেইকাৰণে আমি কি ক'ব পাৰি যে प्राइमरी एल्कोहलर एसिडीय धर्म কি হয় আমাৰ বেছি হয় তাতকৈ কম সেকেন্ডারি আৰু তাতকৈ কম টারশিয়ারি তো এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাৰ এক্সামত দিয়ে আৰু এই কনসেপ্ট ক্লিয়াৰ থাকিলে আমি যিকোনো কোশ্চেন আমি ইজিলি অ্যাটেম্প কৰিব পাৰিম এই ভিডিওৰ নোটস খিনি পিডিএফ বনাই ডেসক্ৰিপশনত লিংক দিয়া আছে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব